যাত্ৰা কৰিছোঁ আচলতে আমি যাত্ৰা আৰম্ভ কৰিছোঁ শ্বিলং হৈ চেৰাপুঞ্জীলৈ আৰু আচলতে ক'ব লাগিব আমাৰ এই যাত্ৰা অনিৰ্দিষ্ট স্থান ক'ত যাম ক'ত কেতিয়া কিমান দিনলৈকে থাকিম কোনো আমাৰ নিৰ্দিষ্ট নাই এতিয়ালৈকে আনলিমিটেড বুলি ক'ব পাৰি আচলতে আমাৰ সহযোগী হৈ আছে মোৰ বাওঁফালে আছে বেঞ্জিন বড়ো নমস্কাৰ মোৰ একেবাৰে সোঁফালে আছে আমাৰ স্বপন দা আৰু পিছফালে আছে মিলন আমাৰ ভৱেশ দা স্বনামধন্য ভৱেশ দা আমাৰ জ্যেষ্ঠজন আৰু কেমেৰাত আছে আমাৰ ভাইটি অৰূপৰ এটা বিশেষ আমি পিছত পৰৱৰ্তী সময়ত এইটো কম আলোচনা কৰিম অন কেমেৰা আমি ক'ত বাধা দিয়া যিহেতু আছে হ'ব আমি অন কেমেৰা কম আমি অন দা ৱে আছোঁ এতিয়া আমি এতিয়া আমি ছয়গাঁও পালোঁ এতিয়া ছয়গাঁৱত আমি পাইছোঁ আমি ইন'ভাত আছোঁ আৰু আমাৰ মানে ড্ৰাইভিং ছিটত আছে আমাৰ মৃণাল আমাৰ লগত আছে আমি বঢ়িয়াকৈ এটা জাৰ্ণি আৰম্ভ কৰিছোঁ অলৰেডি আমি ছয়গাঁও পালোঁৱেই এতিয়া হয় আমি এতিয়া বৰ্তমান ইন'ভাৰ ভিতৰত আছোঁ গাড়ীত আছোঁ অন দ্য ৱে আছোঁ চেৰাপুঞ্জী আমাৰ লক্ষ্যস্থান চেৰাপুঞ্জী আজি 17 জুলাই 2018 আমি আৰম্ভ কৰিছোঁ হয় মোৰ লগত এই মুহূৰ্তত আছে আমাৰ বেঞ্জিন বড়ো তেখেতে কিছু মন্তব্য আগবঢ়াব কি ক'ব আচলতে আজি আমাৰ এই জাৰ্ণিটোৰ বিষয়ে কিবা অলপমান মন্তব্য দিয়ক হয় এই জাৰ্ণিটো একচুৱেলি খুব আনন্দদায়ক যিহেতু অসমত এতিয়া গৰমৰ বতৰ চলি আছে নিশ্চয় এই গৰমটো উপশম কৰিবৰ কাৰণে আমি কিছু ৰিলেক্স যিহেতু বছৰটোত আমি বহুত কষ্ট কৰিলোঁ নিশ্চয় কষ্টৰ অন্তত এতিয়া আমি যে অলপ কিছু ৰিলেক্স কৰিবৰ কাৰণে আমি ঠাণ্ডা ঠাইলৈ চেৰাপুঞ্জীলৈ আমি ওলাইছোঁ আৰু চেৰাপুঞ্জীত আমি খুব আনন্দ উপভোগ কৰিম বুলি ভাবিছোঁ আৰু ইয়াৰ মাজতে ধৰক আমাৰ মাজত বহুখিনি ত্ৰুটি বিচ্যুতি থাকে যদিও ধৰক সকলোৰে যিটো কৰ্মময় জীৱন এই জীৱনটো আছে যদিও আমাৰ যিটোকে আমাৰ কেমেৰা পাৰ্চনৰ যিজন আছে এতিয়া নিশ্চয় গ্ৰুপৰ কিছু ধৰক জীৱনৰ কথা আমি আলোচনা কৰিব লাগিব তেওঁৰ পৰিয়ালৰ লোকসকলেও আমাক যিটো মানে ভ্ৰমণৰ ওপৰত কথাটো হ'লে ভাল হয় নেকি যিহেতু আমাক হেঁচাও দিছে আচলতে কিছু হেঁচা দিছে আৰু সেই হেঁচাটোক আমি নতশিৰে আমি মানি লৈছোঁ আৰু সেই অনুৰোধৰ প্ৰতি আমি সঁহাৰি জনাই আমি চেষ্টাও কৰিম আৰু অৰূপক আমি অনুৰোধ কৰিছোঁ যিহেতু এই জীৱন এই মানুহৰ জীৱনটো একচুৱেলি সহজ কথা নহয় যে 33 বাৰ জীৱ জন্তু জন্মৰ পিছতহে মানুহ জন্ম লাভ কৰে আৰু সেইকাৰণে ধৰক এতিয়া যিহেতু সময় আছে এই সময়তে যিহেতু সময়ৰ কাম সময়ত কৰিব লাগে যদি সময়ৰ কাম সময়ত নকৰে আমাৰ যিহেতু সময় কম হ'ব আমাৰ যিহেতু সময় কম আচলতে আমি পৰৱৰ্তী সময়ত আপোনাক আৰু হেৰি কৰা মোৰ সোঁফালে আছে আমাৰ স্বপন দাই কিছু মন্তব্য কৰিব নিশ্চয়কৈ আমি এতিয়া চেৰাপুঞ্জীলৈ যাত্ৰা কৰি আহিছোঁ আৰু আমাক আচলতে কি যেতিয়া আমি কাম কৰিব লাগে কাম কৰিলে আমাক মাজে মাজে কিছু এটা ৰিফ্ৰেছমেণ্ট লাগে এটা মনত মানে সতেজতা আনিবৰ কাৰণে আমাক অলপ মানে অৱসৰ বিনোদনৰো প্ৰয়োজন সেয়ে আমি আজি চেৰাপুঞ্জীলৈ ওলাইছোঁ যিহেতু আমাৰ সাংবাদিক জীৱনত আমাৰ ব্যস্ততাপূৰ্ণ জীৱন গতিকে সেয়ে আমি গোটেইখিনি সাংবাদিকে একেলগ হৈ আজি আমি চেৰাপুঞ্জীত যাম চেৰাপুঞ্জীত গৈ আমি কিমান দিন থাকোঁ তাত কোনো মানে নিৰ্দিষ্ট সময় নাই যিমানে ভাল লাগে সিমানে তাতে আমি কটাম নিশ্চয় আমি নতুন ঠাইলৈ আমি হয়তো তাৰ পৰা আৰু যাব পাৰোঁ গতিকে আৰু এই বিষয়ে নিশ্চয় আমাৰ জ্যেষ্ঠ সাংবাদিক ভৱেশ ভাগৱতী আছে ভৱেশ কিছু কথা ক'ব নিশ্চয় তেওঁ আচলতে এটা হাঁহিৰে আচলতে আমাৰ প্ৰশ্নটোৰ আচলতে এটা উত্তৰ দিয়াৰ চেষ্টা কৰিছে তথাপিও আমি তেওঁৰ মন্তব্য গ্ৰহণ কৰিম আচলতে মোৰ পিছফালে আছে চিৰ তৰুণ তেওঁ আগবাঢ়ি আহিছে আচলতে তেওঁ মানে আগবাঢ়ি আহি আচলতে এটা প্ৰথমতে হাঁহিৰে আচলতে এটা মানে ৰিপ্লাই এটা দিছিলে সম্ভাষণ জনাইছিলে তেওঁৰ পৰা জানিব বিচাৰিম অতি চুটিকে যিহেতু আমাৰ সময় কম আচলতে গোটেইবিলাকে দীঘলকৈ কৈছে মই কেলে ছুটিকে ক'ম মোৰ ফালে ছুটি কিয় হ'ল মই বুজি নাপালোঁ নিশ্চয় যিয়ে নহওক মানে এটা ব্যস্ততা মানে খবৰ বিচাৰি আমি ঘূৰি ফুৰোঁ দিনটো সেই ব্যস্ততাক কিছু জিৰণি দিয়াৰ বাবে আমি আগবাঢ়িছোঁ চেৰাপুঞ্জীলৈ মোৰ সতীৰ্থসকলৰ লগত আজি যি যাত্ৰা আৰম্ভ হৈছে মানে এটা বেলেগ আনন্দ এটা বেলেগ মানে পুলকিত অনুভৱ কৰিছোঁ সঁচাকৈয়ে মানে এই যাত্ৰা আমাৰ বহুদিনলৈ স্মৰণীয় হৈ থাকিব বুলি মই ভাবোঁ নিশ্চয় এই যাত্ৰা সঁচাকৈ আচলতে আমাৰ স্মৰণীয় হৈ থাকিব আৰু মোৰ পিছফালে আছে আমাৰ মিলন তেখেতেও কিছু কিবা এটা ক'ব মন্তব্য দিব মই নকওঁ আচ্ছা তেওঁ নকওঁ দিয়া বুলি কওঁতে আচলতে বহুতখিনি কথা কৈ দিছে তেওঁৰ হাঁহিটোৱে যি আচলতে এটা হাঁহি দিছে সেইখিনি আচলতে আমাৰ কাৰণে বহুত
ममता के मंदिर की है तू सबसे प्यारी मूरत, ममता के मंदिर की है तू सबसे प्यारी मूरत। भगवान नजर आता है जब देखे तेरी सूरत, जब जब दुनिया में आए तेरा ही आंचल पाए। जन्मों की दीवारों पर हम प्यार अपना लिख जाए, ये बंधन तो प्यार का बंधन है, जन्मों का संगम है। तुम ही मेरे जीवन हो, तुम्हें देख देख जी लूं मैं तो, तुम्हारे खातिर दुनिया का जहर पी लूं। तेरे पावन चरणों में आकाश झुका देंगे हम, तेरी राह में जो शोले है तो खुद को बिछा देंगे हम। ये बंधन तो प्यार का बंधन है, जन्मों का संगम है। यूं तो हम तुम मिलने को मिलते रहे, यूं तो हम तुम मिलने को मिलते रहे, पर क्यों आज ऐसा लगा कोई मिल गया, कोई मिल गया। हाँ कौन मिल गया, कोई मिल गया। मुझसे मिलकर क्या होता है ये बतलाओ ना, ये बतलाओ ना। बात ये हम कानों में कहेंगे, पास में आओ ना, पास
आओ ना। जो बात तुम कहोगे वो बात मैं भी जानूं, ये पास में आने की मैं बात नहीं मानूं। सुनो ना सुनो ना सुनो ना, यूं तो बातें करने को करते रहे, पर क्यों आज ऐसा लगा कोई मिल गया, कोई मिल गया। हाँ कौन मिल गया, कोई मिल गया। आकर मेरे पास में तुम हो, जाकर भी हो पास, जाकर भी हो पास। इस एहसास के जैसा कोई और नहीं एहसास, और नहीं एहसास। ये जो भी हो रहा है क्यों जानता नहीं मैं, अपने ही दिल की बातें पहचानता नहीं मैं। पहचानो पहचानो पहचानो, दिल तो अपना पहले भी धड़का किया, पर क्यों आज ऐसा लगा कोई मिल गया, कोई मिल गया। हाँ कौन मिल गया, कोई मिल गया। ख्वाबों ख्यालों ख्वाहिशों को चेहरा मिला, पर क्यों आज ऐसा लगा कोई मिल गया। कोई मिल गया। চাই লওক কোনফালে ভাল হয় ফটোটো। ফটো ভাল নহয়, মই বস্তুটো লওঁ এনেই সেই বস্তুটো লাগিব নহয়, এনেকৈ ল'লেহে অলপমান লাগিব তলতেই নহয়। অঁ বেছি ভাল হয় তারপর আরো বেশি স্ফুট দেখা যায়। হ্যাঁ আমারও বাচ্চা দেখা যায়। ये दोस्ती हम नहीं तोड़ेंगे, तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे।
दोस्ती हम नहीं तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे। मेरी जीत तेरी हार मेरी हार सुन मेरे यार। तेरा गम मेरी जान तेरी जान ऐसा अपना प्यार जान पे भी खेलेंगे तेरे लिए ले लेंगे जान पे भी खेलेंगे तेरे लिए ले लेंगे सबसे दुश्मन ये दोस्ती हम नहीं तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे। ये दोस्ती हम नहीं तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे। एक अजनबी हसीना से यूं मुलाकात हो गई फिर क्या हुआ ये ना पूछो कुछ ऐसी बात हो गई। एक अजनबी हसीना से यूं मुलाकात हो गई सुहानी रात ढल चुकी ना जाने तुम कब आओगे सुहानी रात ढल चुकी ना जाने तुम कब आओगे हवा भी रुख बदल चुकी ना जाने तुम कब आओगे। चेहरा है जैसे झील में हंसता हुआ खबर या जिंदगी के साज पे छेड़ी हुई गजल जाने बाहर तुम किसी शायर का ख्वाब हो